টিকি জেঠি তুৱে সঁচা কথা কয় सोचता हूँ कि वो कितने मासूम थे क्या से क्या हो गए देखते देखते सोचता हूँ कि वो कितने मासूम थे क्या से क्या हो गए देखते নিখিলৰ ৰষ্টৰ ভিডিঅ'সমূহ যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত থকা বেল বটনটো লাহেকৈ এবাৰ ক্লিক কৰি দিব তেতিয়া আমাৰ নতুন নতুন ভিডিঅ'সমূহ সকলোতকৈ আগত চাই থাকিব পাৰিব। হাই ফ্ৰেণ্ডছ, নিখিলৰ ৰষ্টলৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকে জানে আমি ইয়াত কিছুমান গানৰ বিষয়ে কথা পাতোঁ। চ' আজিও এটা নতুন গান লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। চ' আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান লাইক কমেণ্ট শ্বেয়াৰ কৰক। যদি আপুনি আমাৰ চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু তাৰ কাষত থকা বেল বটনটো লাহেকৈ এবাৰ ক্লিক কৰি দিয়ক। তেতিয়াহ'লে আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে অতি সোনকালে আপোনালোকক পাই যাব। চ' আপোনালোকৰ মাজৰে কোনোবাই এজনে কমেণ্ট কৰিছিলে এই গানটো, সেইকাৰণে ধৰক তেওঁৰ ৰিকুৱেষ্টত এই গানটো বনাবলৈ ওলাইছোঁ। চ' আহক, আজিলৈ বেছি বৰিং নকৰোঁ আপোনালোকক, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ ষ্টাৰ্ট। টিকি জেঠি তুৱে সঁচা কথা কয় নৈ জাজুৰি পানী দেহা সাগৰলে বয়। হয় নেকি? তোমালোকৰ ফালে জেঠীৰ কথা কয় নেকি? তুমি বেলেগহে, হয়নে নহয়? কাৰণ ধৰক এইবিলাক মক্কেল বুলি ক'ব লাগিব। কিছুমানে বৰিং পায় আমাৰ এইটো শব্দ শুনিলে, কিন্তু ইয়াতকৈ আৰু বেয়াকৈ ক'ব নোৱাৰি। কৈছে টিকি জেঠীটো বোলে সঁচা কথা কয়। জেঠীয়ে কেতিয়াবা কথা কয় মক্কেল। জেঠীয়ে কথা ক'লে নৈজান-জুৰি পানী সাগৰলৈ বৈ যায়। ই মক্কেল নহয় কম, লিৰিক্স কিছুমান লিখে আৰু, হয়নে নহয়? দিপাং কৰে বুকু তুলে লাগে ভয়। এইটো আকৌ কি ডেন্স? পিছপিনেৰে হেৰিয়ে ওলাই যাব এতিয়া, তাৰ যিটো ডেন্স মানে তাৰ হেৰি ওলাই যাব, হয়নে নহয়? কিছুমানে আমাক বেয়া ৰষ্টিং কৰে, এতিয়া কৰিছে আমাক ৰষ্টিং কৰাৰ আগত ভাবি ল'বা। সিদিনা কোনোবা এটা কৈছিলে কিবা এটা গানক লৈ, কিন্তু আমাক ৰষ্টিং কৰাৰ আগত ভাবি ল'বা তুমি, বুজি পাইছানে নাই? মোৰ ভাবি হাঁহি উঠিছে, তাৰ এতিয়া পিছপিনেৰে ওলাব। যদি এৰি গুচি যাওঁ কিনো কৰিম মই। যদি এৰি গুচি যায় কি কৰিবা? ক'ৰবাত মৰি যাব নেকি? সেইটো কিবা গানত সোমাবলগীয়া প্ৰশ্ন নেকি? আপোনালোকৰ কথা নেকি এইটো কিবা গানত সোমাবলগীয়া? যদি কৈছে যদি এৰি গুচি যাওঁ কি যে কৰিম, মৰি যোৱা। কোনে কি কৰিব? কোনো বাধা দিব নাহে ন তোমাক, তুমি মৰি যোৱা। এইবিলাক মক্কেলেমি গান বন্ধ কৰা। তোমাৰ মক্কেলেমি বহুত হ'ল, বুজি পাইছানে না? বহুতে মক্কেলেমি কৰি আছে এতিয়া বৰ্তমান। পৰিৱৰ্তন হ'ল, বুজি পাইছা? সকলো পৰিৱৰ্তন কৰিব লাগে। এতিয়া তোমালোকো পৰিৱৰ্তন হোৱা। অসমত বাংলাদেশী আহিলে চৰকাৰটো বহুত পৰিৱৰ্তন হ'ল। অসমত এতিয়া কি হৈছে সেইটো মই ক'ব নাযাওঁ, কিন্তু চবে গমেই পায়। তোমালোকো পৰিৱৰ্তন হোৱা অলপ, নে কিনা এনেকৈ গোটেই জীৱনটো কটাই দিম বুলি ভাবিছে? এনেকুৱা মক্কেলেমি কিছুমান গান বনায়। হয়, আগৰ নিচিনা গান বনোৱা, কিন্তু আগতে যেনেকুৱা গান বনাইছিলে তেনেকুৱা গান বনোৱা। আগতে ধৰা জানমণি অঞ্জনৰ কি ধুনীয়া গান আছিলে, তেনেকুৱা গান বনোৱা। তোমালোকৰ ওপৰত শুনা, তোমালোকৰ ওপৰত ৰোষ্ট নকৰোঁ, তোমালোকৰ প্ৰশংসা কৰিম, সমালোচনা নকৰোঁ, বুজি পাইছা? এনেকুৱা ভিডিঅ' বনোৱা। এইবিলাক মক্কেলেমি বাদ দিয়া আৰু, বহুত হ'ল তোমালোকৰ মক্কেলেমি, বুজিছা? খাওনাটো ভাল লাগে সেউজীয়া পথাৰখনি, তাতোতকৈ ভাল লাগে জোনমণি তোমাৰ গাল দুখনি। ইয়াতকৈ আৰু তোমাৰ পৰা কি ভাল আশা কৰিব পাৰি? তোমাক ইয়াতকৈ ভাল আশা কৰিব নোৱাৰি, বুজিছা? তুমি ইমানৰে যোগ্য। ক'ৰ কথা এনে ক'ত পেলাইছা, তুমি সিমানৰে যোগ্য দিয়ে। ইয়াতকৈ আৰু তোমাৰ ওপৰত ভাল আশা কৰিব নোৱাৰি। তুমি ইয়াতকৈ ভাল কাম কৰিবও নোৱাৰা। যিখিনি কৰিছা সেই তোমালৈ বহুত, বুজিছা? অস্কাৰ পাবা দিয়া এবাৰ। কি যে মোহনীয়া তোমাৰ চকু জুৰি
ও কি যে মৰম লগা তোমাৰ চুলি তাৰি জোনমণি ঐ সঁচাকৈ ভাল লাগে তোমাৰ দেহাতী ঐ সঁচাকৈ ভাল লাগে তুমি মানে দেখাটো চাইহে প্ৰেম কৰিছা ন মানুহে শুনা মানুহে মনটো চাই প্ৰেম কৰে কিন্তু তুমি দেখাটো চাই প্ৰেম কৰিছা বুজিছা কেতিয়াও কোনো ছোৱালীক দেখা চাই প্ৰেম নকৰিবা বুজিছা না ছোৱালীজনী বেয়া হওক মনটো ভাল হ'ব লাগে ভালকৈ কৈছোঁ তোমাক কোনো ছোৱালীকে নকৰিবা দেখা চাই প্ৰেম মনটো চাই প্ৰেম কৰা গানটো মক্কেলেমি কৰিছা এইবিলাকত মক্কেলেমি নকৰিবা বাকী ক্ষেত্ৰত বুজিছা নে নাই তুমি দিয়া ন মক্কেল নাম্বাৰ 1 মক্কেল তুমি ও চৰাইৰ পোহনীয়া পোৱালি দেখাতে ধুনীয়া ছোৱালী বেলেগ লিৰিক্স বনাইছে কিন্তু ন এই লিৰিক্স লিখাজন যোন হয় ন তেওঁতো একদম নাম্বাৰ 1তকৈ ওপৰত বুজিছা নে নাই তুমিতো মক্কেল তোমাৰ ওপৰৰো মক্কেল তেওঁ যোনজনে লিৰিক্স লিখিছিলে বাপৰে কি ছন্দ মিলাইছে পুৰা তামাম মই তোমাক সেইবুলি ভাল হোৱা বুলি কোৱা নাই তোমাৰ মক্কেলিমটো ভাল হৈছে মজা মক্কেলিমি কৰিছা তুমি চাবাছ পাৰিবা তুমি চেষ্টা কৰি থাকা বেলেগ ছন্দ মিলাইছা কিন্তু ন একদম সীমা চেৰাই গৈছা মানে মক্কেলিমিৰ বাপৰে তোমালোক কি বুলি কম কি বুলি ক'লে তোমালোকে এইবিলাক বন্ধ কৰিবা আৰু নোৱাৰা হৈছো তোমালোকে নিজে ভাবি চাবা অলপ হাই ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানে যদি এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি আপুনি আমাৰ চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু তাৰ কাষত থকা বেল বটনটো লাহেকৈ এবাৰ ক্লিক কৰি দিব তাৰ মানে ধৰক বেল বটনটো ক্লিক কৰি এটা অৰ্থ আছে যে ধৰক আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ তাত সোনকালে সকলোতকৈ আগত আপুনি নটিফিকেশ্যনটো পায় চ' ধৰক আমাৰ ভিডিঅ' চাই থাকিব ভিডিঅ'বোৰ যিমান পাৰে সিমান শ্বেয়াৰ কৰিব কাৰণ যদি আপুনি এজন ধৰক গানক ভক্তি কৰে গানক শ্ৰদ্ধা কৰে তেতিয়াহ'লে ধৰক গানবিলাক আপুনি শ্বেয়াৰ কৰিব কাৰণ ধৰক এনেকুৱা মক্কেলিমি গান আপুনি বন্ধ হোৱাটো আপুনিও বিচাৰে হয়নে নহয় কিমানে লাগি আছে এনেকুৱা মক্কেলিমি গান বন্ধ হোৱাক লৈ হয়নে নহয় অসমততো এতিয়াও বাৰু প্ৰতিবাদো চলি আছে হয়নে নহয় কিবা কাৰণক লৈ অসমত প্ৰতিবাদ চলি আছে তাৰ মাজতে ধৰক গানক লৈও চলি আছে প্ৰতিবাদ হয়নে নহয় আমি বৰ্তমান প্ৰতিবাদ কৰি আছোঁ চ' আপোনালোকেও প্ৰতিবাদ কৰক প্ৰতিবাদ মানে বেলেগ প্ৰতিবাদ কৰিব একো নালাগে ৰাস্তাত গৈ চিঞৰিব নালাগে ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে সিমান শ্বেয়াৰ কৰক বুজি পাইছে আৰু ধৰক আপুনি এইটো অকল ভিডিঅ' এণ্টাৰটেইনমেণ্টৰ কাৰণে কোনেও যাতে ভুল বুজি নলয় বা কোনোবাই ভুল বুজি যাতে মোক বেয়াও ক'বলৈ নাহে চ' ভিডিঅ'বোৰ চাই থাকিব বুলি আশা কৰিলোঁ আৰু আপোনালোকৰ তাতো যদি এনেকুৱা কিছুমান মক্কেলিমি গান আছে তেনেহ'লে আমাক হোৱাটছআপ কৰি দিব হোৱাটছআপ নম্বৰটো 6000031149 আকৌ এবাৰ 6000031149 প্লিজ এই নাম্বাৰটোত কোনেও কল নকৰিব আজি কেইদিনমান আগতে এজনে কল কৰিছিলে প্লিজ এই নাম্বাৰটো কল নকৰিব বুলি হোৱাটছআপৰ কাৰণে হয় কল কৰি আমাক ডিষ্টাৰ্ব নিদিব চ' ফ্ৰেণ্ডছ ভিডিঅ'বোৰ চাই থাকিব বুলি আশা কৰিলোঁ চ' আজিলৈ ভিডিঅ'টো ইমানেই আজিলৈ বিদায় জয় আই অসম Like this, coming, like this.